Hello everyone, মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ মেটেকা ফুলৰ ৰেচিপি। আপোনালোকে বাৰু মেটেকাৰ ফুল খায়নে জনাবচোন আৰু কেনেকৈ খায় সেইটোও জনাব। আৰু মই আজি বনাবলৈ লৈছোঁ অলপমান বেলেগ ধৰণে। তেনেহ'লে আহকচোন মই কেনেদৰে বনালোঁ আপোনালোককো দেখুৱাওঁ। মেটেকাৰ ফুল বহুত ধৰণে বনাই খাব পাৰে, বহুতে বহুত ধৰণে খায় আৰু ভাজিও খাব পাৰে, আঞ্জা বনাইও খাব পাৰে। আমি কিন্তু খাৰ দি বনাই খাওঁ আৰু খাৰ দি খায়ে খুব ভাল লাগে। এতিয়া গোটেইখিনি বস্তু লৈ লৈছোঁ কি লাগিব। এয়া লৈছোঁ মেটেকাৰ ফুল, লগতে কেইটামান কঁঠালৰ গুটি, কেইটামান সৰু আলু আৰু এয়া মেইন বস্তু খাৰখিনি, লগতে আদা, নহৰু, জলকীয়া আৰু এটা পিঁয়াজ। এই গোটেইখিনি বস্তু লৈ লৈছোঁ আৰু এতিয়া মই কঁঠালৰ গুটি আৰু সৰু আলুখিনি দুফাল দুফাল কৰি কাটি ল'ম। গোটেইখিনি বস্তু ৰেডি কৰি লোৱাৰ পাছত এতিয়া কেৰাহীখনত অলপমান তেল দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি প্ৰথমতে ভাজি ল'ম আৰু এইখিনি অলপমান ৰঙচুৱালৈকে ভাজি ল'ম। আৰু এয়া দিলোঁ হালধি, খাৰ দিলে হালধি নিদিলেও হয়, মই অলপমান দি দিছোঁ কাৰণ খাৰ বেছি নিদিওঁ। আৰু এয়া এতিয়া কঁঠালৰ গুটি আৰু আলুখিনি অলপমান সময় ভালদৰে ভাজি ল'ম। খাৰ নিদিয়াকৈ অকল ভাজি বনাইও খাব পাৰে আৰু কণীৰ সৈতে ভাজি বনাই খায়ো বহুত ভাল লাগে, কিন্তু মই খাৰ দি অলপ থুপথুপীয়া কৰিম, তেতিয়া খাই বেছি ভাল লাগে সেইবাবে। আৰু এতিয়া এয়া ফুলকেইটা দি অলপমান সময় ভালদৰে ভাজি ল'ম আৰু এবাৰ ঢাকন লগাই দিম। দুই তিনি মিনিটমান সময় ঢাকন লগোৱাৰ পাছত এয়া অলপমান সিজাৰ নিচিনা হৈ গৈছে আৰু এইখিনি সময়তে আদা নহৰুৰ পেষ্টখিনি দি দিম আৰু গোন্ধ যোৱালৈকে ভাজি ল'ম এইখিনি। আদা নহৰু গোন্ধ যোৱালৈকে অলপমান সময় ভাজি ল'লোঁ আৰু এতিয়া এয়া খাৰ দি দিলোঁ। খাৰখিনি দিয়াৰ পাছত এতিয়া অলপমান লৰাই ইয়াতে পানী দি দিম আৰু পানীখিনি দিয়াৰ পাছত এইখিনি ঢাকন লগাই সিজিবলৈ দিম ভালদৰে 10 মিনিটমান সময়। এয়া চাওক ধুনীয়াকৈ উতল আহি গৈছে আৰু নিমখখিনি মই দিব পাহৰিয়ে গৈছিলোঁ আৰু এতিয়াহে দি দিলোঁ। আৰু নিমখখিনি দিয়াৰ পাছত এইখিনি অলপমান সময় আকৌ সিজিবলৈ দিম। এয়া হোৱা নাই, উতলি আছে ধুনীয়াকৈ আৰু কঁঠালৰ গুটিখিনি প্ৰায় সিজিয়ে গৈছে। এইখিনি পানীখিনি অলপমান শুকুৱাই ল'ম, তাৰপিছত হৈয়ে যাব। এয়া আলু আৰু কঁঠালৰ গুটিকেইটা ধুনীয়াকৈ সিজি গৈছে আৰু এইখিনি সময়তে মই ইয়াতে মান ধনিয়াৰ পাত কেইখনমান দি দিম, তেতিয়া ধুনীয়া গোন্ধ আহিব। আৰু মান ধনিয়া পাত কেইখনমান দিয়াৰ পাছতে 2 মিনিটমান সময় একেবাৰে পানীখিনি শুকাই যাবলৈ দিম, অলপমান থুপথুপীয়া ধৰণৰ কৰিম। দুই মিনিটমান সময় ঢাকন লগাই দিয়াৰ পাছত এয়া মোৰ আজিৰ মেটেকা ফুলৰ চব্জি ৰেডি হৈ গ'ল। আৰু এয়া চাওক কালাৰটো ধুনীয়া হৈছে, মানে খাৰ দিয়াৰ কাৰণে অলপমান ক'লা ধৰণৰ হয়, খাৰ দিলে এনেকুৱাই হয় আৰু ভাজি বনালে বেলেগ হয় বাৰু। আৰু এয়া চাওক ইমান ধুনীয়া হৈছে আৰু খাবলৈ হৈছে বহুত টেষ্টি হৈছিলে। আপোনালোকেও যদি খোৱা নাই এবাৰ নিশ্চয় এনেকৈ বনাই খাব আৰু যেনেকুৱা ধৰণে বিচাৰে তেনেকুৱা ধৰণে বনাই খাব পাৰে বাৰু, কিন্তু এনেকৈ খাৰ দি খালে বেছি ভাল লাগে। আৰু মাছ থাকিলে মাছ দি দিব পাৰে, মোৰ ওচৰত মাছ নাই বাবে কঁঠালৰ গুটি দি দিছোঁ। আৰু আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, সকলোকে বহুত বহুত ধন্যবাদ।